স্বাগতম জনাইছো সকলোকে তৃষা এডুকেশ্যনৰ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আপোনালোকে গমে পায় আমি বৰ্তমান প্ৰশিক্ষণত আছো আৰু তাৰ বাবে আপোনালোকৰ মাজলৈ মই ভিডিঅ' আগবঢ়াব পৰা নাই। আজি আমাৰ প্ৰশিক্ষণৰ 9টা মাহ সম্পূৰ্ণ হৈ গ'ল। আমাৰ আজি প্ৰশিক্ষণৰ শেষৰটো দিন। আজি আমি আপোনালোকক কিছুমান আমাৰ শিকি যোৱা আমি যিখিনি শিকিলো অবষ্টেকলৰ কিছুমান ভিডিঅ' আপোনালোকক দেখুৱাবলৈ লৈছো। যিসকল বন্ধু বান্ধৱীয়ে ডিফেন্সত আহিবলৈ ইচ্ছা কৰে বা বহুত বেছি আগ্ৰহ প্ৰকাশ কৰে, অসম পুলিচৰ বাবে যথেষ্টখিনি কষ্ট কৰি আছে ইয়াত আহিবলৈ, তেওঁলোকৰ বাবে কেনেকুৱা ধৰণে শিকোৱা হয় বা আমি কিমানখিনি শিকিলো তাৰ কিছুমান ক্লিপ দেখুৱাম। আৰু এইসকল মোৰ সহপাঠী হয়, আমি একেলগে ভৰ্তি হৈছিলো। এওঁলোকেও অবষ্টেকলত কিছুমান আপোনালোকৰ বাবে এওঁলোকে কৰি দেখাইছে, সেই ক্লিপবিলাক আপোনালোকক মই দেখুৱাম। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এনেদৰে আপোনালোকলৈ ডিফেন্সৰ যিকোনো নতুন ভিডিঅ' মই দি থাকিবলৈ এতিয়াৰ পৰা চেষ্টা কৰি যাম। গতিকে আপোনালোকে পুনৰ আগৰ দৰে মৰমবিলাক দি যাব। ধন্যবাদ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। 3 1 2 3 4 10 19 20 1 2 3 18 19 20 অকমান লাহে লাহে যাচোন বাৰু। বৰকটা পণ্ডিত নহয় উঠছে যা আকৌ তই ধৰ